ইমান দেৰি তোমাৰ? মই অকলে বহি আছো। সময়ৰ মূল্য বুজি নোপোৱা নেকি? সময়ৰ মূল্য, সময়ৰ কথা মোৰ জীৱনৰ পৰা সকলোবোৰ শেষ হৈ গ'ল জানা। 4 দিন পিছত তুমি আনৰ ঘৰৰ কইনা হ'বা। মই কি সুখত জীয়াই থাকিম কোৱা? মই কাহিনীটো লিখিছিলোঁ, কইনা মোৰ তুমি। সকলোবোৰ দেখোন সপোন সপোন হৈ গ'ল। মইতো মই নাজানো, কিন্তু মই কেনেকৈ জীয়াই থাকিম? গোটেইবোৰতো তুমিয়েই মোৰ জীৱনৰ সকলো। তোমাক এৰি মই জীয়াই থাকিব নোৱাৰো। মনত আছেনে তোমাৰ? নৈ পাৰত তুমি যে চিঞৰি চিঞৰি কৈছিলা, কৈছিলো, কিন্তু আজি দেখোন আমাৰ মৰম ভাল পোৱাবোৰ এই নদীখনে উটুৱাই লৈ গ'ল। সদায় সুখত থাকিবা। আজিৰ পৰা মই আৰু তোমাক লগ কৰিব নোৱাৰিম। ব'লা, আমি নহ'লে পলাই যাওঁ। কি ক'লা? পলাই? মানুহে হাঁহিব, হাঁহক, আমিতো সুখত থাকিব পাৰিম। কিবা এটাতো কোৱা, মনে মনে থাকিলা যে, কোৱা না। ক'বলৈনো কি আছে? তোমাৰ ঘৰত আমাৰ সম্পৰ্কৰ কথা সকলোবোৰ কোৱাৰ পিছতো আমাৰ সম্পৰ্ক মানি নল'লে। অৱশ্যে মোৰো কোনো এটা সংস্থাপন নাই দিয়াচোন। এইবোৰ বাদ দিয়া। তুমি মোক ভাল পোৱা নে? পাওঁ, বহুত বেছি। তেনেহ'লে পলাই নিবলৈ ভয় কৰি আছা কিয়? বৰষা, মানুহবোৰে চাই আছে, এনেকুৱা নকৰিবা। তুমি ভয় কৰা। মন গ'লেও আজিৰ পৰা ইয়ালৈ আহিব নোৱাৰো। মই অকলশৰীয়া। তোমাৰ বিয়ালে মোক নিমন্ত্ৰণ নিদিবাও বৰষা। মই সহ্য কৰিব নোৱাৰিম। দেউতা, গৈ আছো দিয়া।